সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি আপোনালোকক এটা বিশেষ দিনৰ কথা ক'বলৈ ওলাইছোঁ। সেই বিশেষ দিনটো হৈছে 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমি প্ৰত্যেকেই জানো সেই 5 জুন বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ পৃথিৱীয়ে পালন কৰে, কিন্তু সেই দিনটোত আমাৰো ব্যতিক্ৰম নাছিল। আমি সেই দিনটোত প্ৰত্যেকেই ডিমৌ অঞ্চলৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠান, হস্পিটেল, আৰক্ষী চকীত আমি প্ৰত্যেকেই এজোপাকৈ হ'লেও বৃক্ষ ৰোপণৰ বাবে প্ৰচেষ্টা আগবঢ়াইছিলোঁ আৰু সেই বৃক্ষসমূহ পালনৰ দায়িত্ব আমি প্ৰতিষ্ঠানসমূহক দি আহিছিলোঁ। আমি জানো এজোপা গছ যদি আমি আনৰ কাৰণে ৰুই থৈ যাব পাৰোঁ, পৃথিৱীত ৰোপণ কৰিব পাৰোঁ, তেনেহ'লে সি হাজাৰজনৰ জীৱন দান দিয়াৰ নিচিনাই হয়। কাৰণ প্ৰাণী অবিহনেও গছ আৰু গছৰ অবিহনেও প্ৰাণী কেতিয়াও জীয়াই থাকিব নোৱাৰে। সেই দিনটোত মহাবিদ্যালয়ৰ, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক কাষৰ পৰা লগ পাই এটা শৈশৱৰ কাৰণেও আমি ঘূৰি গ'লোঁ আৰু লগতে আমাক সেই দিনটোত বিভিন্নজনে আমাক সহায় সহযোগ কৰিল আৰু সেই দিনটো প্ৰকৃতিৰ কাৰণে দি আমি বিশেষভাৱে আনন্দ লাভ কৰিলোঁ। আৰু আমাৰ ডিমৌ কনিষ্ঠ মহাবিদ্যালয়ত যদুমণি আদিত্যৰ সেই ভাষণেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে সক্ষম হৈছিল। ধন্যবাদ।